Astc বাছৰ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ বিশেষ নিৰ্দেশনা আজিৰে পৰা গুৱাহাটীত সোমাব নোৱাৰিব Astcৰ বাছ গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশত বাধা Astc বাছৰ 2 জুন অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা মালিগাঁৱত ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকাৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ ব্যৱস্থা তীব্ৰ যান-জঁটৰ বাবে Astcৰ বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ জিলা প্ৰশাসনৰ মালিগাঁও হৈ আহিব নোৱাৰিব পৰিবহণ নিগমৰ দূৰণিবতীয়া বাছ মালিগাঁৱত উৰণীয়া সেতু নিৰ্মাণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটো তীব্ৰ যান-জঁটৰ সৃষ্টি হয় সেইবাবে গুৱাহাটীৰ বাহিৰৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা উপায়ুক্তই সেই অনুসৰি দূৰণিবতীয়া স্থানৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গড়চুক লখৰা বেলতলা খানাপাৰা হৈ ৰূপনগৰ আস্থানলৈ আহিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ